Hey guys, মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আসাম চেনেললৈ স্বাগতম। আমি এইকেইদিন ৰিজনিঙৰ ভিডিঅ' আগবঢ়াই আছোঁ অনাগত DHS, FW, DHS, DME আৰু DE পৰীক্ষাৰ বাবে। আৰু আজি এই ৰিজনিঙৰ ভিডিঅ'টোত মই ব্লাড ৰিলেশ্যন বা যিটো তেজৰ সম্পৰ্ক সেইটোৰ কিছুমান প্ৰশ্নৰ আলোচনা কৰিম। এতিয়া ৰিলেশ্যন উলিওৱাটো মোৰ বাবে খুবেই টান আছিলে। সৰুৰ পৰাই মই মা দেউতা ককা আইতাৰ বাহিৰে বৰ দীঘলীয়া ৰিলেশ্যন উলিয়াব কেতিয়াও নোৱাৰিছিলোঁ। এইটো মোৰ সাধ্যৰ বাহিৰত আছিলে। এতিয়া যদি এনেকুৱা প্ৰশ্ন চাবলৈ যাওঁ তাতে বৰ ঘূৰাই পকাই দিয়া সম্পৰ্কবোৰ ভায়েকৰ মাকৰ পুতেকৰ নাতিয়েকৰ আইতাকৰ মাহীয়েকৰ জীয়েকৰ বাপেকৰ ঘৈণীয়েকৰ তেনেকুৱা ধৰণে দিয়ে বাপৰে। গতিকে চাওঁ আহক এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন আপুনি দেখিব পৰীক্ষাত আপোনাৰ নিশ্চয়কৈ মূৰ ঘূৰাই যাব। গতিকে তাৰ আগতে প্ৰিপেয়াৰ হোৱাটো ভাল। এতিয়া প্ৰথম প্ৰশ্নলৈ আহিছোঁ। পইণ্টিং টুৱাৰ্ডছ এ পাৰ্চন ইন দ্য ফটোগ্ৰাফ অঞ্জালি ছেইড হি ইজ দ্য অনলি ছান অফ দ্য ফাদাৰ অফ মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ। হাউ ইজ দেট পাৰ্চন ৰিলেটেড টু অঞ্জালি? এতিয়া অঞ্জালীয়ে ফটো এখনলৈ আঙুলিয়াই কৈছিলে সেই ফটোত থকা যিজন মানুহ সেই মানুহজন মোৰ ছিষ্টাৰৰ মানে মোৰ ভণ্টিৰ ভায়েকৰ বাপেকৰ একমাত্ৰ পুতেক বুলি কোৱা হৈছে। গতিকে আমি শেষৰ ফালৰ পৰা চাওঁ আহক। আৰু আপুনি এনেকুৱা যদি দীঘলীয়া সম্পৰ্ক দেখা পায় তেনেহ'লে সদায় আপুনি শেষৰ ফালৰ পৰা আৰম্ভ কৰিব। এতিয়া শেষৰ ফালৰ পৰা যদি আৰম্ভ কৰোঁ মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ বুলি কোৱা হৈছে। মন কৰিব মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ মানে মোৰ ভণ্টিৰ ভাইটি। আৰু মোৰ ভণ্টিৰ যদি ভাইটি হ'বলৈ হয় তেনেহ'লে নিশ্চয়কৈ মোৰো ভাইটি হ'ব লাগিব, হয়নে নহয়? গতিকে মোৰ ভাইটিৰ কথা কোৱা হৈছে। এতিয়া তাৰপিছত চাওঁ কি কোৱা হৈছে ফাদাৰ অফ মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ। এতিয়া মাই ছিষ্টাৰ ব্ৰাদাৰ মানে কি আছিলে? মোৰ ভাইটি আছিলে। এতিয়া মোৰ ভাইটিৰ দেউতা যদি হ'বলৈ হয় তেনেহ'লে নিশ্চয়কৈ মোৰ দেউতা হ'ব লাগিব, হয়নে নহয়? গতিকে আমি তাৰ পিছৰখিনি চাওঁ আহক। এতিয়া তাৰ পিছৰ চোৱা হৈছে অনলি ছান অফ দ্য ফাদাৰ অফ মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ। এতিয়া ফাদাৰ অফ মাই ছিষ্টাৰ্ছ ব্ৰাদাৰ কোন আছিলে? মোৰ দেউতা আছিলে। আৰু মোৰ দেউতাৰ একমাত্ৰ পুতেকৰ কথা কোৱা হৈছে। আৰু মোৰ দেউতাৰ একমাত্ৰ পুতেক মোৰ ভাইটিয়ে নহয় জানো? কিয়নো যিজনীয়ে কৈছে তাইৰ নাম অঞ্জালি, গতিকে তাই ছোৱালী হয়। আৰু তাইৰ এটা ছিষ্টাৰ আছে গমেই পালোঁ। আৰু ছিষ্টাৰৰ ব্ৰাদাৰ বা ভায়েকৰ কথা কোৱা হৈছে। গতিকে অঞ্জালিৰ ভনীয়েকৰ ভায়েকৰ বাপেকৰ যদি পুতেক হ'বলৈ হয় নহয় তেনেহ'লে নিশ্চয় অঞ্জালিৰ সেই ভায়েকটোৰ কথাই কোৱা হৈছে। আৰু এতিয়া প্ৰশ্নটো হৈছে হাউ ইজ দেট পাৰ্চন ৰিলেটেড টু অঞ্জালি? গতিকে সেই মানুহজন অঞ্জালিৰ কি সম্পৰ্কৰ হ'ব? আৰু সেইটো আমি পায়ে গ'লোঁ যে সেই মানুহজন ফটোত থকা সেই মানুহজন অঞ্জালিৰ নিশ্চয়কৈ ভায়েক হ'ব লাগিব বা ব্ৰাদাৰ হ'ব লাগিব। গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। গতিকে আপোনালোকে নিশ্চয়কৈ গম পালে এতিয়া কেনেকৈ উলিয়াইছোঁ। আপুনি সদায় শেষৰ ফালৰ পৰা চাই যাব। আপুনি ড্ৰ কৰি ল'ব পাৰে ফেমিলি হাইৰাৰ্কি যেনেকৈ ড্ৰ কৰা যায়। আৰু তেনেহ'লে আপোনালোকে নিশ্চয়কৈ ধুনীয়াকৈ উলিয়াব পাৰিব। এবাৰ ভালদৰে ভাবিব যদিহে বুজি পোৱা নাই। আৰু তাৰপিছতো যদি বুজি পোৱা নাই তেনেহ'লে আপুনি এবাৰ ৰিপিট কৰি চাব মই যিখিনি ক'লোঁ। আৰু যদিহে আৰু শ্ল'লি বুজাব লাগে বা ভালদৰে বুজাব লাগে নিশ্চয়কৈ কমেণ্ট কৰিব আৰু মই আপোনালোকক ভালদৰে বুজাই দিম। আৰু নেক্সট উইকৰ পৰা মই মাৰ্কাৰ বৰ্ডত বুজাম। আৰু মাৰ্কাৰ বৰ্ডত যেতিয়া মই আঁকি বুজাম তেনেহ'লে আপোনালোকে বৰ ধুনীয়াকৈ বুজি পাব। এতিয়া তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ আহক। এতিয়া তাৰ পিছৰ প্ৰশ্নটোত চাওক কিছুমান মেথমেটিকেলি ফৰ্মুলাবোৰ দিয়া আছে। এতিয়া ভয় নকৰিব, এইবোৰ একচুৱেলি মেথছ নহয়, এইবোৰে সম্পৰ্ক বুজোৱা হৈছে। এতিয়া যদিহে আপুনি সম্পৰ্ক উলিওৱাত বৰ কেঁচা মোৰ দৰেই আৰু তাতে আপুনি যদি মেথছো বেয়া পায় তেনেহ'লে আপুনি নিশ্চয় কি কৰিব মই জানোৱেই। আপুনি এই প্ৰশ্নকেইটা বাদ দি থৈ আহিব আৰু তাৰপিছত আপুনি গোটেই চৰকাৰকে গালি পাৰি থাকিব যে এনেকুৱা ধৰণৰ ইমান টান প্ৰশ্ন আহিছে। গতিকে চাওঁ আহক কেনেকৈ কৰিব লাগে। এতিয়া চাওঁ A + B মিনছ A ইজ দ্য ফাদাৰ অফ B। এতিয়া এইটো ক্ষেত্ৰত আপুনি ফৰ্মুলা বাদ দিয়ক। আপুনি চাওক এই চিম্বলবোৰে কি বুজাইছে। প্ৰথম কথা মন কৰিব এই প্লাছ চিনটো মই লিখি দিছোঁ এই প্লাছ চিন। এতিয়া প্লাছ চিন মানে কি বুজাই জানে? প্লাছ চিন মানে হৈছে ফাদাৰ, তাৰ মানে বাপেক। এতিয়া মাইনাছ বা বিয়োগ চিনে কি বুজায়? ৱাইফ বুজায়। মই W লিখিছোঁ বাৰু। আৰু যিটো হৰণ চিন আছে বা যিটো ডিভিজন আছে সেই হৰণ চিহ্নই বুজায় কি বুজায়? ডটাৰ বুজায়। মই D লিখিছোঁ। কি আছিলে? ইনটু আছিলে বা মাল্টিপ্লিকেশ্যন চাইন বা পূৰণ চিহ্ন আছিল। পূৰণ চিহ্ন কি বুজাইছে? ব্ৰাদাৰ বুজাইছে। বাৰু এতিয়া প্ৰথম প্ৰশ্নটোলৈ চাওঁ আহক। প্ৰথম প্ৰশ্নটোত কি আছে? P হৰণ R যোগ S যোগ Q। P ডিভাইডেড বাই R প্লাছ S প্লাছ Q। গতিকে আমি এতিয়া আগৰটোৰ দৰে আমি লাষ্টৰ ফালৰ পৰা বা শেষৰ ফালৰ পৰা আমি চাওঁ আহক। এতিয়া শেষৰ ফালৰ S প্লাছ Q আছে। এতিয়া আমি প্লাছ মানে কি আছিলে? আমি প্লাছ মানে গম পাওঁ আমি ফাদাৰ আছিলে। তাৰ মানে S Qৰ বাপেক হ'ব লাগিব। তাৰ মানে S নিশ্চয়কৈ Qৰ বাপেক হ'ব লাগিব।
তাৰ পিছত আকৌ r প্লাছ s আছে গতিকে আকৌ s r ৰ পুতেক হ'ব লাগিব কিয়নো প্লাছ মানে হৈছে ফাদাৰ তাৰ মানে r আকৌ s ৰ বাপেক হ'ব লাগিব তাৰ মানে মই ইয়াতে ড্ৰ কৰিছো r s ৰ বাপেক বা দেউতাক এতিয়া তাৰ পিছত কি আছে বাৰু তাৰ পিছত আছে p ডিভাইডেড বাই r এতিয়া p ডিভাইডেড r এতিয়া ডিভিজন যেটো চিহ্ন আছিল হৰণ যেটো চিহ্ন আছিল আৰু হৰণ চিহ্ন মানে আছিল কি ডটাৰ আছিল আৰু গতিকে p নিশ্চয় r ৰ জিয়েক হ'ব লাগিব গতিকে মই ইয়াতে r ৰ তলত মই কি লিখিছো p ও লিখিছো আৰু তেনেহলে আমি গম পালো p আৰু s এটা লাইনত আছে নিশ্চয় ভাই ভনী হ'ব লাগিব আৰু তেতিয়া আমি সম্পৰ্ক প্ৰশ্নবোৰলৈ চাওঁ আহক এতিয়া অপচন নম্বৰ এ আছে p is the daughter of q p q ৰ নিশ্চয়কৈ ডটাৰ নহয় যেহেতু p s ৰ ভনীয়েক হয় আৰু গতিকে নিশ্চয়কৈ এইটো আন্ট হ'ব বা যেটো পেহিয়েকৰ সম্পৰ্ক হ'ব q ৰ লগত তাৰ পিছত আমি p অপচনলৈ যাওঁ আহক q is the aunt of p q p ৰ নিশ্চয়কৈ আন্ট নহয় কিয়নো p হে হ'ব q ৰ আন্ট আৰু অপচন নম্বৰ যেটো c আছে p is the aunt of q এইটো নিশ্চয়কৈ শুদ্ধ উত্তৰ হ'ব এতিয়া চাওক যেহেতু q s ৰ পুতেক হয় s r ৰ পুতেক হয় আকৌ p r ৰ জিয়েক হয় গতিকে p আৰু s নিশ্চয়কৈ ভাই ভনী হ'ব লাগিব আৰু s ৰ পুতেকৰ লগত p ৰ সম্পৰ্কটো নিশ্চয় পেহিয়েকৰ সম্পৰ্ক হ'ব গতিকে নিশ্চয়কৈ গম পালে এটো কেনেকৈ কৰা হৈছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ হক এতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে p - r + q এতিয়া q p ৰ লগত কেনেকৈ ৰিলেটেড হৈ আছে এতিয়া q p ৰ লগত সম্পৰ্কটো কি বাৰু আমি এতিয়া আকৌ লাষ্টৰ ফালৰ পৰা চাওঁ হক বা হেকৰ ফালৰ পৰা চাওঁ হক r + q আছে তাৰ মানে এটা প্লাস মানে কি আছিল ফাদাৰ আছিল তাৰ মানে r q ৰ বাপেক হয় এতিয়া মই ইয়াতে লিখি লৈছো q ৰ বাপেক নিশ্চয় হ'ব r হ'ব আকৌ p আৰু r ৰ মাজত কি সম্পৰ্ক আছে বাৰু এতিয়া মাইনাস মানে আছিল কি ওয়াইফ আছিল গতিকে আমি গম পালো p নিশ্চয় r ৰ ওয়াইফ হ'ব লাগিব বা ঘৈণীয়েক হ'ব লাগিব গতিকে মই এইফালে লিখিছো p আৰু r একেলগে এটা লাইনতে লিখিছো বাৰু গতিকে p এতিয়া তেনেহলে q p কি হ'ব বাৰু যেহেতু q ৰ বাপেক হৈছে r আৰু বাপেকৰ ঘৈণীয়েক হৈছে p গতিকে q p ৰ নিশ্চয় পুতেক হ'ব লাগিব মানে p q ৰ নিশ্চয় মাক হ'ব লাগিব গতিকে q হ'ব কি হ'ব son হ'ব গতিকে how is q related to p q p ৰ লগত কি সম্পৰ্ক q ৰ p ৰ লগত কি সম্পৰ্ক আছে আৰু সেইটো হৈছে পুতেকৰ সম্পৰ্ক গতিকে অপচন নম্বৰ যেটো a হ'ব শুদ্ধ উত্তৰ গতিকে আপোনালোকে নিশ্চয়কৈ গম পালে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব লাগে ম্যাথমেটিক্যাল ফৰ্মুলা দেখিলে একো ভয় কৰিব নালাগে জাস্ট প্লাস মাইনাস পূৰণ হৰণ এইবোৰে কি বুজাইছে সেইটো প্ৰথমতে নোট ডাউন কৰি ল'ব আৰু নতুবা ভালদৰে চাই ল'ব তাৰ পিছত এই ৰিলেচনবোৰ আপুনি খুফালৰ পৰা বা হেহৰ ফালৰ পৰা উলিয়াই যাব আৰু তেনেহলে গুটেই উজু এইবোৰ একো চিন্তা কৰিব নালাগে আৰু মই যদি আপোনালোকে এতিয়াও বুজি পোৱা নাই মই আপোনালোকক ভালদৰে বুজাই দিম অহা সপ্তাহৰ পৰা মই মাৰ্কাৰ বোৰ্ডত আপোনালোকক বুজাম গতিকে নিশ্চয়কৈ বুজি পাব আৰু যদি আপুনি সাবস্ক্ৰাইব কৰা নাই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আমি যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভিডিও বনাই থাকো ৰেগুলাৰলি আৰু বনাই যাম যথেষ্টখিনি গুৰুত্বপূৰ্ণ সিৰিজ আহিব লগা আছে তাৰ পিছত আহিছে 4 নম্বৰ প্ৰশ্নলৈ আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে আগৰ দৰে এতিয়া ফটো এখনৰ পিনে চাই অৰুণে কৈছে ফটোত থকা যিজনী মানুহ আছে তাইৰ বিষয়ে কোৱা হৈছে she is the mother of my son's wife's daughter বুলি কোৱা হৈছে এতিয়া অৰুণ এই মানুহজনীৰ কি হয় বাৰু এতিয়া ফটোখনৰ পিনে দেখুৱাই অৰুণে কি কৈছে ফটো থকা মানুহজনী মোৰ লৰাৰ ঘৈণীয়েকৰ জিয়েকৰ মাক বুলি কোৱা হৈছে এতিয়া আমি আকৌ চাওঁ হক এনেকুৱা ধৰণৰ প্ৰশ্ন হলে মই আপোনালোকক টিপছটো দিছোৱে আপোনালোকে হেহৰ পিনৰ পৰা কৰি আহিব এতিয়া যদি হেহৰ পিনৰ পৰা চাবলৈ যোৱা যায় এতিয়া চাওঁ হক এতিয়া my son's wife's daughter বুলি কোৱা হৈছে my son's wife's daughter এতিয়া মোৰ লৰাৰ ঘৈণীয়েকৰ জিয়েক বা মোৰ লৰাৰ জিয়েক যদি কি হ'বলৈ হয় তেনেহলে মোৰ নাতিনী হ'ব লাগিব হয় না নহয় এতিয়া তাৰ পিছত কি কোৱা হৈছে she is the mother এতিয়া তাৰ মানে মোৰ নাতিনীৰ মাক যদি হ'বলৈ হয় নহয় তেনেহলে মোৰ বুঢ়ী নিশ্চয়কৈ হ'ব কিয়নো মোৰ লৰাৰ ঘৈণীয়েকৰ জিয়েকৰ মাক আৰু তেনেহলে মোৰ বুঢ়ী হ'ব লাগিব গতিকে এইটো হ'ব ডটাৰ ইন ল বুজি নিশ্চয়কৈ পাইছে এইটো ইমানো কমপ্লিকেটেড নহয় এইটো গুটেই উজু আপুনি জাস্ট খুফালৰ পৰা কৰি আহিব সেই বাক্যটোৰ আপুনি হেহৰ পিনৰ পৰা যদি কৰি আহে তেনেহলে ইজিলি উলিয়াব পাৰিব
এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ আহক এতিয়া এইটো অলপমান বেলেগ ধৰণৰ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্নও আহে কেতিয়াবা গতিকে নিশ্চয়কৈ চাই থৈ দিয়ক এতিয়া ব্লাড ৰিলেশ্যনৰ গোটেইকেইটা টাইপৰ প্ৰশ্নই মই আগবঢ়াইছোঁ এই ভিডিঅ'টোত আৰু চাওঁ আহক এতিয়া শেষৰ প্ৰশ্নটো কেনেকুৱা ধৰণৰ ইন এ জইণ্ট ফেমিলি দেয়াৰ আৰ ফাদাৰ মাদাৰ 3 মেৰিড sons and 1 unmarried daughter of the sons 2 have 2 daughters each one has a son how many female members are there in the family এতিয়া এইটোত কোনো ৰিলেশ্যন উলিয়াবলৈ দিয়া নাই এইটোত একচুৱেলি এই গোটেই ফেমিলিটোৰ বিভিন্ন মেম্বাৰবোৰৰ বিষয়ে ডাটাখিনি দিয়া আছে আৰু সেইটোৰ পৰা আপুনি সেই পৰিয়ালটোত কিমানজনী মাইকী মানুহ আছে সেইটো আপুনি উলিয়াব লাগে এতিয়া যদি আমি ভালদৰে চাওঁ সেই ডাটাখিনি এতিয়া বাপেকৰ কথা কোৱা হৈছে তাৰপিছত মাক আছে আৰু তেওঁলোকৰ কি আছে তিনিজন বিবাহিত পুতেক আছে আৰু এজন অবিবাহিতা জীয়েক আছে আৰু এতিয়া কি কোৱা হৈছে সেই তিনিজন বিবাহিত ল'ৰাৰ বা পুতেকৰ দুজনৰ আকৌ দুজনীকৈ জীয়ৰী আছে আৰু এজনৰ ল'ৰা আছে বাৰু ল'ৰাটোৰ কথা আমি এতিয়া নাভাবো কিয়নো নাভাবো ইয়াতে ফিমেল মেম্বাৰৰ কথা কোৱা হৈছে এতিয়া আমি প্ৰথমৰ পৰাই আমি যদি হিচাপ কৰোঁ ফিমেল মেম্বাৰখিনি চাওঁ আহক এতিয়া মাদাৰৰ কাৰণে মই 1 এটা লিখিলোঁ এতিয়া আমি প্লাছ কৰি গৈ থাকিম কিমান ফিমেল মেম্বাৰ আছে আৰু তাৰপিছত কোৱা হৈছে এজনী আনমেৰিড ডটাৰ আছে গতিকে মই আৰু 1 প্লাছ কৰিছোঁ আৰু তাৰপিছত দুজন ল'ৰাৰ আকৌ দুজনীকৈ ছোৱালী আছে আৰু গতিকে মই 2 + 2 লিখিছোঁ আৰু এজন ল'ৰাৰ এটা ল'ৰা আছে কিন্তু সেই ল'ৰাটো আমি এতিয়া কাউণ্ট নকৰোঁ গতিকে এইখিনিয়ে হ'ব পৰিয়ালটোত থকা মাইকী মানুহৰ সংখ্যা আৰু কিমান হ'ব 1 + 1 = 2 2 + 2 = 4 4 + 2 = 6 হ'ব গতিকে সেই পৰিয়ালটোত 6জনী মহিলা আছে বা মাইকী মানুহ আছে গতিকে নিশ্চয়কৈ উলিয়াব পাৰিলে এইটো একো প্ৰব্লেম নাই আপুনি জাষ্ট যিখিনি পুৰুষৰ কথা কোৱা আছে সেইখিনি জাষ্ট আপোনাক পাজল লগাবলৈ দিছে আৰু সেইখিনি আপুনি ইগনোৰ কৰি দিব জাষ্ট আপুনি ফ'কাছ কৰিব যে যিহেতু এনসাৰটো উলিয়াব লাগে মাইকী মানুহৰ সংখ্যা বা মহিলাৰ সংখ্যা গতিকে আপুনি জাষ্ট পৰিয়ালটোৰ সেই ফিমেল মেম্বাৰখিনিৰ ওপৰত বা মাইকী মানুহখিনিৰ ওপৰত আপুনি সেই ডাটাখিনিৰ ওপৰত আপুনি ফ'কাছ কৰিব আৰু তেনেহ'লে একো প্ৰব্লেমেটিক নহয় গোটেই ইজিলি উলিয়াব পাৰি আৰু এনেকুৱা ধৰণৰো আহে গতিকে এই গোটেইকেইটা টাইপৰেই প্ৰায় অহাৰ সম্ভাৱনা থাকে গতিকে নিশ্চয়কৈ গোটেইখিনিয়ে চাব আৰু যদিহে বুজি পোৱা নাই তেনেহ'লে নিশ্চয়কৈ কমেণ্ট কৰিব মই আকৌ ভালদৰে বুজাই দিম মই ৰিজনিঙৰ গোটেইকেইটা টপিকেই কভাৰ কৰিম আমাৰ ভিডিঅ'ত গতিকে নিশ্চয়কৈ চাই থাকিব আৰু আপুনি যদিহে উপকৃত হৈছে আমাৰ ভিডিঅ'টোৰ পৰা তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আপোনাৰ পৰিচিত ব্যক্তিবোৰৰ সৈতে আৰু সেইটো কৰিলে তেওঁলোকৰো উপকাৰ হ'ব আৰু আমাৰো যথেষ্ট উপকাৰ কৰা হ'ব চ' গাইজ এণ্ড গাৰ্লছ আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অল বাই বাই